Hello friends, Assam Health Support YouTube channel আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম কি কাৰণত অস্বাভাৱিক ধৰণে চুলি সৰিব পাৰে। মানুহৰ মূৰত সাধাৰণতে 1 পৰা 1.5 লাখ ডাল চুলি থাকে। এডাল চুলিৰ আয়ুস 2 পৰা 3 বছৰ। যিকোনো সময়তে আমাৰ মূৰৰ 90% চুলি বাঢ়ি থকা অৱস্থাত থাকে আৰু 10% চুলি বিশ্ৰাম লোৱা অৱস্থাত থাকে। প্ৰতি 2 পৰা 3 মাহৰ অন্তৰালত এই বিশ্ৰাম লোৱা চুলি অৱস্থাত থকা চুলি সৰি পৰে। দৈনিক এনেদৰে 50 পৰা 100 ডাল চুলি সৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। চুলি সৰিলেও তাৰ বিপৰীতে গজাৰ প্ৰক্ৰিয়াটো সমান্তৰালভাৱে চলি থাকে। বেছিকৈ চুলি সৰা তেতিয়া ধৰা পৰে যেতিয়া গা ধোৱাৰ পিছত বাথৰুমত নাইবা মূৰ ফনিয়াওঁতে অধিক সংখ্যক চুলি ব্যক্তিজনে প্ৰত্যক্ষ কৰে। তো ফ্ৰেণ্ডছ, জানো আহকচোন কি কাৰণত অস্বাভাৱিক ধৰণে চুলি সৰিব পাৰে। 1 নম্বৰতে হৈছে শৰীৰৰ হৰম'নৰ তাৰতম্য, মানে বিশেষকৈ থাইৰয়ড বা হাইপাৰথাইৰয়ডিজিম আৰু হাইপাৰথাইৰয়ডিজিম বা আইষ্ট্ৰজেন আৰু টেষ্টষ্টেৰন হৰম'নৰ তাৰতম্য ঘটিলে চুলি সৰিব পাৰে। 2 নম্বৰতে শৰীৰত ভিটামিন, লৌহ পদাৰ্থ, জিংকৰ অভাৱ হ'লে চুলি সৰিব পাৰে। 3 নম্বৰত কেমোথেৰাপি, ৰেডিয়েশ্যন থেৰাপিৰ পাৰ্শ্বক্ৰিয়া হ'লে চুলি সৰিব পাৰে। 4 নম্বৰত আঘাত, যেনে চুলিৰ ষ্টাইল সলনি কৰিবলৈ যন্ত্ৰৰ সহায়ত টনা বা ট্ৰেকশ্যন দিয়া বা বিদ্যুৎ বা গৰম পানীৰ উত্তাপ দিয়া, যধে মধে ভুলকৈ মূৰৰ মালিচ কৰা, চুলিত কাঢ়া ৰং বা অন্য ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত চুলি সৰিব পাৰে। 5 নম্বৰত বায়ুমণ্ডল আৰু জলপ্ৰদূষণৰ কাৰণেও চুলি সৰিব পাৰে আৰু কৰ্মস্থলীত হোৱা প্ৰদূষণ আৰু প্ৰচুৰ ৰ'দৰ উত্তাপৰ বাবেও চুলি সৰিব পাৰে। 6 নম্বৰতে আপোনাৰ মূৰত যদি অধিক মাত্ৰা উফি আৰু ওকণি থাকে, হয়তো তেতিয়াও আপোনাৰ চুলি সৰিব পাৰে। এইকেইটা কাৰণৰ উপৰিও শাৰীৰিক আৰু মানসিক ষ্ট্ৰেছ হ'ল চুলি সৰাৰ অন্যতম কাৰণ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আৰু আমাৰ প্ৰত্যেকটো নতুন ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ তলতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।